ফ্ৰেণ্ডসকল সকলোকে সুপ্ৰভাত আৰু আজিৰ দিনটো ছানডে যিহেতু এটা নিৰ্দিষ্ট থানলৈ বুলি আজি ওলাই আহিছোঁ বন্ধুসকল এটা মুকলি পথাৰ দেখিছে আমি এতিয়া যাবলৈ লৈছোঁ লগত দীপ ছাৰ আছে ইয়াৰ আগত দীপ ছাৰ আজি এটা বিশেষ স্থানলৈ যাবলৈ লৈছোঁ বন্ধুসকল চাই থাকিব ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব আৰু আমি য'ত যাম এটা বিশেষ কাৰ্যসূচী আছে চ' আজি এই কাৰ্যসূচীটো আপোনালোকৰ লগত অৱগত কৰাই দিম বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভাল লাগিব ধামাকা ভিডিঅ' আহি আছে বলক বন্ধুসকল ভাল লাগে গাঁৱৰ পৰিৱেশ আৰু উমান পাব পাৰি আমি 7:30 আমি ওলাই আহিছোঁ ছাৰৰ সৈতে এতিয়া গাঁৱলৈ পানী কানেকশ্যন দিছে ঘৰে ঘৰে এয়া গাঁৱৰ পৰিৱেশৰ এটা সুন্দৰ দৃশ্য ছাৰৰ সৈতে আজি এটা সুন্দৰ জাৰ্ণি গৈছোঁ বন্ধুসকল আহি পালোঁ আমি সুন্দৰ পুখুৰী হোলাল গাঁৱৰ নামঘৰটোত আকৌ হোলাল গাঁৱৰ নামঘৰটো আনি দি আমি আগবাঢ়ি গৈ আছোঁ ৰাস্তা খুবেই বেয়া তথাপি আমাৰ লক্ষ্যস্থানলৈ বুলি আমি ওলাই আহিছোঁ যাবতো লাগিব ইয়াতে দেখোন নতুন সপোন কোনটো মিছাই জুৰিৰ দাপোন ফুলৰ পাতত আজোন কেচোন এই গাঁও আপোন আপোন পাইছোঁ সুন্দৰ পুখুৰী হোলাল গাঁও এই হোলাল গাঁৱৰ পৰিৱেশ সুন্দৰ আমি এতিয়া ওলাই গৈ আছোঁ এই গাঁৱৰ দৃশ্য আৰু পুৱাই আহিলে গাঁৱৰ পৰিৱেশ এটা উমান পাব পাৰি আপোনালোকে নিশ্চয় জানে আমি গাঁৱলীয়া পৰিৱেশত একাত্ম হ'বলৈ পালে খুব ভাল লাগে আৰু আজি বিশেষ উদ্দেশ্য লৈ ছাৰৰ সৈতে আমি এটা সুন্দৰ যাত্ৰা কৰিছোঁ সুন্দৰ পুখুৰী হোলাল গাঁৱলৈ বুলি ধুনীয়া জেগা বনাই থৈছে বহিবলৈ এইটো কি ছুইচ গেট হয় ছুইচ গেট পানীৰ ছুইচ গেট এতিয়া আমি আগলৈ গৈ আছোঁ আমি আগত পালোহিয়ে গাড়ী ৰৈ আছে ভিতৰলৈ সোমাই যাম আৰু বাকীখিনি আপোনালোকক অৱগত কৰি থাকিম বলক আমি ভিতৰলৈ যাম ফ্ৰেণ্ডসকল আমি আহি পালোহি আৰু মনে মনে আমি আজি উদ্দেশ্যটো আপোনাক গম পালেই হোলাল গাঁৱত আজি গৰু ভেকচিন দি আছে আৰু তাতে আমি আহিছোঁ ইয়াত ভেকচিনৰ কাৰ্যসূচী চলি আছে চ' আমি গৈ থাকোঁ বলক আৰু বাকীখিনি দেখাই থাকোঁ গাঁৱৰ পৰিৱেশ ইয়াত চাওক ৱাটাৰ ছাপ্লাই খুব ধুনীয়া পৰিৱেশ মই হৈছোঁ ডাক্তৰ অনুপানন্দ গোস্বামী কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ মই পশুপালন বিভাগৰ বিশেষজ্ঞ হয় আমি আজি ইয়াত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত শিৱসাগৰ জিলা যিটো পশু চিকিৎসা আৰু পশু স্বাস্থ্য ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টৰ সহযোগত আৰু আমাৰ এপাৰ্টৰ যিটো মিল্ক ভেলুচিন আছে তাৰ সহযোগত আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ যিখন ডাবলিং ফাৰ্মাচী ইনকামৰ এডাপ্টেড ভিলেজ তাত এটা পশু স্বাস্থ্য তথা পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ আজি আমাৰ মাজত দিয়া আছে আমাৰ এই অঞ্চলৰ পশু চিকিৎসক ডক্টৰ জগদীশ বৰ্মন ডাঙৰীয়াৰ লগতে আমাৰ এই অঞ্চলৰ ক্ষেত্ৰ সহায়ক তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ মোৰ সহকৰ্মীসকল এই প্ৰগ্ৰেমটো আৰম্ভণিতে মই আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ আৰু আমি এই প্ৰগ্ৰেমটোত আচলতে দুটা গৰুৰ ৰোগৰ যিটো প্ৰতিষেধক প্ৰদান কৰাৰ চেষ্টা কৰিম ইয়াতে আপোনাৰ যিটো আমাৰ গৰুৰ গল ফুলা বুলি এটা বেমাৰ আছে আপোনালোকৰ এইটো অঞ্চলত চাগে হয় যিটো হিমৰেজিক সেপ্টিচেমিয়া বুলি কয় সেইটো এগেইনষ্টত দিয়া হ'ব আৰু ব্লেক ৱাটাৰ বুলি এটা বেমাৰ আছে এই দুটা বেমাৰৰ এগেইনষ্টত প্ৰতিষেধক প্ৰদান কৰা হ'ব ইয়াৰ অনুষ্ঠানটোৰ উদ্যোক্তাসকল আৰু তথা শ্ৰদ্ধা ৰাইজ আচলতে আজি যিটো আমাৰ ভেকচিনেশ্যন অৰ্থাৎ প্ৰতিষেধক শিবিৰ এই প্ৰতিষেধক শিবিৰটোত HS BQ ইতিমধ্যে ক'লে আপোনাক গোস্বামী ডাঙৰে HS আৰু BQ এই দুটা বেমাৰৰ কম্বাইন ভেকচিন এটা এই ভেকচিনটোত দিয়া হ'ব মই পশু চিকিৎসা হিচাপে ইয়াত বহুত দিন আছোঁ গতিকে HS বেমাৰটো আমাৰ ইয়াত সিমান সমস্যা নাই কিন্তু BQ বেমাৰটো অৰ্থাৎ বহুতে ভকলীয়া বুলি কয় এই বিভকলীয়া বুলি কয় গাঁৱৰ শব্দটো কি বিভকলীয়া বা খৰা ভকলীয়া সেই বেমাৰটো কিন্তু আছে ইয়াত ভকলীয়া আকৌ জিভা এটা গুটি উঠিলেও বহুতে ভকলীয়া বুলি কয় সেইটো নহয় এটা হ'ল ভৰি লেঙেৰা হৈ যায় এইটোত কি হয় পোৱালিবিলাক সাধাৰণতে হয় পোৱালিৰ যিটো দেখনীয়াৰ পোৱালি যাৰ স্বাস্থ্য ভাল
সেই পোৱালিবিলাকৰ এই বেমাৰটো হয়। এইবাৰ অৱশ্যে মই এই অঞ্চলত পোৱা নাই যদিও আমাৰ চকীমুখ অঞ্চলত কেইবাটাও গৰু হৈছিলে, দুটামান মৰিলে, বাকীকেইটা আমি ভালো কৰিব পাৰিছোঁ হা। গতিকে এই BQ বেমাৰটোৰ ভেকচিনটো আমি এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকে পাব। একদম 3 মাহ হোৱা পোৱালিখিনিকহে দিয়াব, মানে পিছত আকৌ ভেকচিন মাৰিবৰ সময়ত সুধি থাকিব লগা নাই সকলোকে, সেইকাৰণে কথাটো কৈছোঁ। কাৰণ নহ'লে পিছত কিবা কিবি মানুহে বেয়া পোৱাকৈ হয় নহয়, সেইকাৰণে কৈছোঁ। আৰু গাভিনী অৱস্থাত মানে আৰম্ভণিতে একো নাই, কিন্তু শেষৰ ফালে দিব নালাগে, কাৰণ এইটোৰ পৰা অলপ জ্বৰ উঠিব, জ্বৰ উঠিলে কেতিয়াবা অনিষ্ট হ'ব পাৰে হা, শেষৰ ফালে দিব নালাগে। এইখিনিয়ে কথা, বেলেগ কথা নাই। আৰু ইয়াত আপোনালোক তেখেতসকলে যথেষ্ট দৰৱ আনিছে, গতিকে এই দৰৱখিনি বহুত সময়ত কেম্পত কি হয়, যিকোনো দৰৱ লৈ লয়, দৰৱখিনি ল'লে আপুনি বুজি ল'ব কি দৰৱ হয়, যাতে জ্বৰৰ দৰৱ খৰত নাযায়। বুজি পাইছেনে? এইটো মানুহৰ কেম্পেই হওক, ভেটেনেৰি কেম্পেই হওক, বহুত সময়ত দেখা যায় যিহেতু বিনামূলীয়া দৰৱ হয়, আমি দৰৱ ল'ব লাগে, কিন্তু পিছত কি হয় য'তে ত'তে দিয়ে। গতিকে আপোনালোক এইটো নিশ্চিত হ'ব যে আমি দৰৱ সেইখিনিহে লৈছোঁ, যিখিনি দৰৱ আমাক লাগে, বা যদি আপোনালোকে এক্সট্ৰাকৈ লয়ও সেইটো চাব যে সেইখিনি আপোনালোকে যাতে হেৰি কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে। আমাৰ এখেতৰ নম্বৰ বা মোৰ ফোন নম্বৰটো লৈ থ'ব। আনকি এইটো সুবিধাৰ কাৰণে যে ভেকচিন এই যিখিনি দৰৱবিলাক লৈ যাব, লৈ যোৱাৰ পিছত যেতিয়া আপোনাৰ সন্দেহ হ'ব যে দৰৱটো ক'ত লাগিব, হয়নে নহয়, পাহৰি গ'ল, কিবা হ'ল, আপোনালোকে যাতে আমাক আমি এইটো আমাৰ অসমৰ যোনবিলাক হেৰি আছে পৰিস্থিতি হয়, এই পৰিস্থিতিৰ কাৰণে আমি অসমৰ যিটো পেলু দৰৱ, অসমৰ জলবায়ুৰ ক্ষেত্ৰত পেলু দৰৱ আমি বছৰেকত 3 বাৰ দিব লাগে। মানে নহ'লে কি হয়, আপোনাৰ পেলু দৰৱটো আপোনাৰ ভেলুটো নোহোৱা হৈ যায়। আৰু পেলু দৰৱটো 3 বাৰ দিব লাগে, প্ৰত্যেকবাৰতে আকৌ 21 দিনৰ মূৰে মূৰে ৰিপিট কৰিব লাগে। মানে এনেকুৱা হয়, আজি ধৰি লওক 1 তাৰিখে মই ধৰক পেলু দৰৱটো দিলোঁ, আকৌ 21 দিনৰ মূৰত সেইটো আকৌ ৰিপিট হ'ব লাগে। তেনেকৈ কৰিলে, তেনেকৈ বছৰেকত 3 বাৰ যদি দিয়ে, তেতিয়াহ'লে আমি পেলুখিনি মানে গৰুখিনি পেলুৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। মেইন চিডুল সেইটোৱে আৰু ছাৰ জানিব বিচাৰিম, ইউনিভিষ্টাৰ আমি দেখিছোঁ, ইউনিভিষ্টাৰটো কেতিয়া মানে আচলতে আমাৰ ইমিউনোবুষ্টাৰ মানে কি, আমাৰ ইয়াৰ যেতিয়া গৰুখিনি যিহেতু আমি দেখা পাওঁ, যিহেতু আমাৰ খেতিয়কসকলে জেনেৰেলি পেলু দৰৱ দিব ট্ৰাই নকৰে, অলৰেডি তেওঁলোকৰ ইমিউনিটিটো অলৰেডি গৰু ছাগলীবিলাকৰ ইমিউনিটিটো অলৰেডি ডাউন হৈ থাকে। আমি কিন্তু তাত যদি বেলেগ কিছুমান মেডিচিন দিও থাকোঁ, যদি ইমিউনিটিটো ষ্ট্ৰং নহয়, তেতিয়াহ'লে সিহঁতৰ মানে যোনটো তেওঁলোকৰ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো কমি আহে। সেইকাৰণে আমি ইয়াত কিছুমান ইমিউনো বুষ্টাৰ লৈ আছোঁ, যাতে আমি এনিমেলখিনি এইটো 300 গৰু এটা টাৰ্গেট লৈছোঁ। এখন আমাৰ এডাপ্টেড ভিলেজত 300 গৰু টাৰ্গেট লৈছোঁ, 300 গৰু বেলেগ জেগাত ৰখা হৈছে, আমি 300 গৰু আমি কমপ্লিট কৰা টাৰ্গেট কৰিছোঁ। ধন্যবাদ। আৰু পৰৱৰ্তী আপোনাৰ কাৰ্যসূচী? পৰৱৰ্তী আমি তেনেকুৱা প্ৰত্যেক বছৰে এনেকুৱা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কিছুমান এনেকুৱা প্লেন থাকেই। আমি শিৱসাগৰ জিলাৰ বেলেগ বেলেগ জেগাত আমি এনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা কৰি আছোঁ। ধন্যবাদ। আৰু এটা কথা কৈ থওঁ দেই, এই ভেকচিনটো দিলে, এইটো মোহাই দিওঁ, এই ভেকচিনটো দিলে কিন্তু হেৰি হয়, মানে অলপ গুটি এটা উঠিব পাৰে, গতিকে ভাল ধৰণে যদি মোহাৰি দিয়ে এই গুটিটো নুঠে। আকৌ ক'লোঁ, নহ'লে পিছত ক'ব নহয় গুটি এটা উঠে বুলি, এই গুটিটো নুঠে, এইটো মোহাৰি দিয়ে, এইটো তাৰ মই ক'ৰ শুই আছোঁ এতিয়া, আজি যিহেতু আমি আহিছিলোঁ সুন্দৰপুখুৰী হোলাল গাঁৱত, আৰু হোলাল গাঁৱত আহি আজি ভাস্কৰদাক লগ পাইছোঁ এই বিশেষ কাৰ্যসূচীত। মোৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি কৃষি বিজ্ঞান কেন্দ্ৰই যিটো পশুপালনৰ ওপৰত যিটো কাৰ্যসূচী এটা লৈছে, যি কাৰ্যসূচী তেখেতক মানে শলাগিবলগীয়া, কাৰণ পশুধন আমাৰ গাঁৱলীয়া সমাজৰ মানে এটা মূল সম্পদ, আৰু কৃষিৰ লগত মানে পশু মানে আমাৰ গৰু ছাগলী সকলো জড়িত থাকে। তো মানে কি হয়, তেওঁলোকে যিটো মানে আজি পদক্ষেপ লৈছে, পদক্ষেপত আমি ধন্যবাদ জনাইছোঁ। অনাগত দিনত তেনেকুৱা পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছোঁ, যাতে আমাৰ মানে সাধাৰণ গাঁওবাসী ৰাইজ উপকৃত হয়। ধন্যবাদ জনাইছোঁ ভাস্কৰদা। চ' ফ্ৰেণ্ডছসকল, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব। আৰু আপোনালোকে নিশ্চয় গম পালে আজি পশুধনৰ যি ভেকচিনেশ্যন কৰিলে, আৰু ছাৰে আপোনালোকৰ ডিটেইলছকৈ জনালে। চ' আজি কাৰ্যসূচীত থাকি খুবেই ভাল লাগিলে। চ' এয়াই আছিলে এটা সৰু ব্লগ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমাৰ ছাৰ আহিছিলে, এয়া ছাৰ। চ'
চ' ছাৰৰ শেষৰ কাৰণে আৰু এবাৰ লগ পাই গ'লোঁ। চ' ইয়াতে আমি ভিডিঅ'টো শেষ কৰোঁ। ছাৰৰ সহযোগত আজি আহিবলৈ সুযোগ পালোঁ। চ' এবাৰ ধন্যবাদ জনাইছোঁ। পুনৰবাৰ সকলোকে লগ পাম আৰু নতুন এটা ভিডিঅ'ত।